Hi friends, মই বিকাশ কলিতা আপোনালোকে চাই আছে মোৰ চেনেল দেশী এন্টাৰটেইনমেন্ট সো আপোনালোকক মই প্ৰথমতে ক্ষমা খুজিছো কাৰণ মই কিদিন ভিডিও দিব পৰা নাই কিদিন মানে মোটামুটি 4-5 দিন মই ভিডিও দিব পৰা নাই কাৰণ মই বেলেগ কামত বিজি আছিলো সেইবাবে আপোনালোকক ভিডিওটো দিব পৰা নাই সো আজি ভিডিওটো হল ইউটিউবৰ প্লেলিষ্ট ইউটিউবৰ এটা লাইনত কেনেকৈ আপোনালোকৰ তাতে ফাইল আমাৰ ফাইল বিলাক যেনেকুৱা সিস্টেমত ডকুমেন্টছ বিলাক থৈ দাও হেনেকুৱা সিস্টেমত আপোনালোকে সেই ভিডিওবোৰ প্লেলিষ্টত থব পাৰিব হয়তো বহুতে নাজানে আৰু বহুতে জানে প্লেলিষ্ট বনাব সো প্লেলিষ্টটো হল আপোনালোকে প্লেলিষ্টটো বনোৱালৈকে আপোনালোকে যিবিলাক ভিডিও দেই ধৰি লওক আপোনালোকে ফানি ভিডিও দিছে তাতে প্লেলিষ্টত লিখক ফানি ভিডিও বা কমেডি ভিডিও এইবিলাক লিখি পেলে আপোনালোকে ভিডিওবোৰ তাত সোমাই দিয়ক আৰু এটা ভিডিও আপোনাৰ ইউজ কৰালৈকে সেই ফানি প্লেলিষ্টত যিমান ভিডিও সোমাই আছে সব এটা লাইনত একালগে ভিডিও আহিবোৰ সোমাব এনেকে বহুত প্লেলিষ্ট বনাব পাৰি আৰু যি ধৰণৰ ভিডিও বনাই সেইবিলাক তাত সোমাই থব পাৰি সো মই বেছি দেৰি কথা নকয় কাৰণ বেছি দেৰি কথা কলে আপোনালোকে বৰ হৈ যাব সেইবাবে সো বলক ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ হলে মই স্ক্ৰীন ৰেকৰ্ডৰ ভিডিও দিম সো আপোনালোকে চাব তাক ভালকে বুজি পাব প্লিজ যদি মোৰ চেনেলত নতুন তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বেল আইকনটো দবাই দিবা আৰু প্লিজ লাইকটো কৰিবা লগতে কিবা যদি ভুল হৈছে কমেন্টত জনাবা যদি ভালো হৈছে কমেন্টত জনাবা মই কোনো ধৰণৰ বেয়া নাপাওঁ যদি ভুল হৈছে কমেন্টত গালি দিব পৰা বাকি যি কি নহওক ভিডিওটো শেয়াৰ কৰি দিবা লগতে নতুন যদি সাবস্ক্ৰাইব কৰি দিবা আৰু ভুল হলে কমেন্টত জনাই দিবা সো বলক আজি ভিডিওটো আৰম্ভ ক্ৰম ব্ৰাউজাৰ ওপেন হ'ব ক্ৰম ব্ৰাউজাৰ ওপেন হয় ইউটিউব ডেস্কটপ মাৰিব এইটো আছে ইউটিউব ডেস্কটপ তাত মই ক্লিক কৰিলো ফাৰ্ষ্টে আপোনাৰ ইউটিউবটো খোলা হ'ব এইটো দেখাব তাৰমানে ওপেন হোৱা ইয়াত ভিডিও মেনেজাৰ আহিব এইটো ওপৰৰ নেক্সট তো ভিডিও মেনেজাৰ আহিব ভিডিও মেনেজাৰত ক্লিক কৰালৈকে আপোনালোকে তিনটা অপচন পাব তাতে প্লেলিষ্ট বুলি লিখা থাকিব এইটো প্লেলিষ্ট ইয়াত মাৰিব প্লেলিষ্টটো মাৰালৈকে নিউ প্লেলিষ্ট বুলি যে আছে ওপৰত সেইটো টাচ কৰিব ইয়াত লিখিব দিছে আপোনালোকে যি ধৰি লওক যি লিখে তাত এলবামটোৰ নাম লিখিব মই ইয়াত পপুলাৰ ভিডিওছ লিখিছো সো আপোনালোকে কিবা বেলেগো লিখিব পাৰে তাৰপিছত এইটো ইয়াত মাৰিব সেউজীয়া বটনটোত মাৰি দিব এইটো হৈ গ'ল হৈ যোৱাৰ পিছত এইটো প্লেলিষ্টটো এইটো বনোৱা হোৱাৰ পিছত ইয়াত আহিব এডিট বুলি আহিব এইটো কোণত একেবাৰে এইটো কোণত এডিট বুলি আহিব তাত ভিডিও এডিট বা এডিট বুলি আহিব আপোনালোকে যাব ইউটিউব ভিডিওছ ইয়াত ক্লিক কৰিব ইয়াত ভিডিও লাইনবোৰ আহি যাব আপোনালোকৰ যি ভিডিও আপুনি সেই ফাইলটোত থব সেইবিলাক ভিডিও গোটেইবোৰ সিলেক্ট কৰিব লাগিব সিলেক্ট কৰিলে এডিট ভিডিওছ আছে সেউজীয়া বটনটোত তাতে টাচ কৰি দিব টাচ কৰি দিয়ালৈকে আপোনাৰ ভিডিওবোৰ তাত সোমাই গ'ল আৰু বাকি আৰু তাত লাৰিব নালাগে সো হৈ গ'ল হেনেকে আপোনালোকে বনাই থাকিব ভিডিওটো যদি চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেন্ট কৰিব এণ্ড সাবস্ক্ৰাইবটো কৰি দিব